অসমীয়া ইণ্ডাষ্ট্ৰীৰ বাবে আৰু এটা ভাল খবৰ, আৰু এখন নতুন ছবি বন্ধু, নয়ন নীলিম দ্বাৰাই অভিনয় কৰা এই বন্ধু অসমীয়া ছবিখনত বিবেক আৰু সিদ্ধাৰ্থ মুখাৰ্জীয়ে অভিনয় কৰিছে। এই ছবিখন 2020 চনত 31 জানুৱাৰী তাৰিখে মুক্তি লাভ পাব বুলি জানিব পৰা গৈছে। এই ছবিখনত সকলোৱে দুৰ্দান্ত অভিনয় কৰিব। সকলোৱে আহক অসমীয়া ইণ্ডাষ্ট্ৰী চাওক। নয়ন নীলিম দাদাৰ সুন্দৰ চেহাৰাৰে যি অভিনয় কৰিব, আমি সকলোৱে আদৰি লোৱা উচিত। জুবিনদাৰ কাঞ্চনজংঘা, যতীন বৰাৰ ৰত্নাকৰ ছবিখনৰ দৰে যেনেকৈ আমি আদৰি লৈছোঁ, এইখনকো আমি আদৰি ল'ব লাগিব। কাৰণ অসমীয়া ছবি আমাৰ অসমীয়া মানুহৰে। আহক সকলোৱে অসমীয়া ইণ্ডাষ্ট্ৰীক শক্তিশালী কৰোঁ। আহক।